নমস্কাৰ, আপোনালোকৰ মোৰ এইটো প্ৰথম মিনি ব্লগত স্বাগতম। আজি আমি আহিছোঁ বেলতলা বজাৰত। ঘৰত বজাৰ চজাৰ নাছিলে কাৰণে অকণমান চব্জি তব্জি কিনিব আহিলোঁ। এইবিলাক চাওক, চব্জি চাওক, একদম ইয়াতে ভিৰ, একদম আহিলে খোজকাঢ়ি আহিব, গাড়ী লৈ আহিব নাভাবিবই। আৰু অকণমান স্কুলৰ কাৰণে জোতাও চাই লৈছোঁ। জোতা বেয়া হৈছিল কাৰণে জোতাই চাই লৈছোঁ। চাওক অকণমান ফিটিং হয়নে নহয় চাই লৈছোঁ। এই চাওক জোতা দোকানতো একদম মানুহ, একদম ভিৰ। কম দামত পায় আৰু একদম মানুহ ভিৰে। এই চাওক ৰাস্তা চাইডতো কম দামত 150 টকাত জোতা পাই যাব। আপোনালোকে আহিলে এইখিনিত আহিব, চাব পাৰে। এই চাওক নেমু, একদম 10 টকাত 10টা নেমু, একদম মানুহ জাম খাই গৈছে। মাছ চাওক, মাছ অকণমান কিনিয়ে লৈ যাওঁ নেকি। মজা মাছ কিনে। ইমান ডাঙৰ আপোনালোকে ফিছা খাই পাইছেনে? কমেণ্ট কৰি জনাবচোন। অকণমান মাছ লৈ গৈছোঁ আজি, ঘৰত গৈ খোৱাহে কথা। এয়া চাওক বিলাহী, আজিকালি মানুহৰ পিঞ্জৰত শুনা নাথাকে, বিলাহীয়ে থাকে। দাম ভগৱানৰ কৃপাত আমি লাকে আহি পালোঁ। আমি আহিব পাইছোঁ, বৰষুণো দিছে, বাচিলোঁ। আৰু চাওক এই হোৱাইট পলিচিং ল'লোঁ, জোতা পটাপট ক'লা হৈ যায় কাৰণে। আৰু এই মোজা ল'লোঁ আৰু জোতা ল'লোঁ। আজি ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ। বাই বাই, আপোনালোকে ভালে থাকক।